এতিয়া মই তোমালোকক 1A অনুশীলনীৰ 4 নম্বৰটো কৰি দিম হা 3 নম্বৰটো কৰি দিয়া হ'ল অলৰেডি ভিডিও তোমালোকে পাই যাবা সো 4 নম্বৰখিনি কেনেকৈ পাতে 4 নম্বৰটো মই পাতি লৈছোঁ 4 এটো পাতিম মই 4 নম্বৰটো তো মই এইখিনিতে 4 প্ৰথমে মই অংকখিনি পাতিলোঁ 7 তো কি কৈছে আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখিব দিছে তো আমি আগতে আন্তৰ্জাতিক পদ্ধতিৰে আগৰবাৰ চাই ল'বা পঢ়ি দিছোঁ একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন বিলিয়ন সো এইটো অংকত চোৱা তো আমি এইটো কোনখিনিতে কমাব হ'ব লাগিব একক দশক শতক হাজাৰ 10,000 100,000 100,000 আছে হয়নে না আমি এইখিনিতে কমা দিব লাগিব এইখিনিতে যদি কমা দিওঁ আমি তেতিয়াহ'লে কি হ'ব 500 কিমান হ'ব এইটো হা কোৱাচোন তোমালোকে চেষ্টা কৰা ক'বলৈ তো এইটো কি হ'ব 567,338 ঠিক আছে তেনেকৈ ঠিক তেনেদৰে এতিয়া মই বি নম্বৰটো কৰি দিছোঁ বি নম্বৰটো অংকটো পাতি লৈছোঁ প্ৰথমে 3751 তো এইটো মই আকৌ কাউণ্ট কৰিম আন্তৰ্জাতিক পদ্ধতিত একক দশক শতক হাজাৰ 10,000 100,000 100,000 পিছত আমাৰ কি আহে মিলিয়ন আহে তো মই এইটো মিলিয়নত কমা চিন দিলোঁ আকৌ কাউণ্ট কৰিম একক দশক শতক হাজাৰ এইটো আমি হাজাৰত দিলোঁ তো এইটো আমি এনেকৈ মানে দিব লাগে মই কিন্তু পঢ়িও শুনাই দিছোঁ একক দশক শতক হাজাৰ 10,000 100,000 এইটো মিলিয়নত কেনেকৈ পঢ়িম আমি 4,37,451 ঠিক আছে এনেকৈ কৰিলোঁ বাকী আছে তোমাৰ 3টা তোমালোকে 3টা কৰি ল'বা এতিয়া 5 নম্বৰটো তলৰ সংখ্যাকেইটা অংকৰে লিখা তো অংকৰে লিখিব দিছে যদি তোমালোকে আকৌ এবাৰ কৈছোঁ অংকখিনি কৰোঁতে অসুবিধা হয় মোক কমেণ্ট কৰিবা মই কৰি দিম হা তাৰপিছত চোৱা অংকৰে লিখিব দিছে তো অংকৰে লিখিব দিলে কি কৰিব লাগে তো দিছে 5,66,007 তো তোমালোকে আগতে কি কৰিব লাগিব ধৰা অংকবোৰ থাকে সংখ্যাবোৰ থাকে সেইবোৰ কি কৰিব লাগিব প্ৰথমে তুমি ধৰা বানান কৰি কেনেকৈ লিখিব লাগে পঢ়িব লাগে সেইটো আগতে জ্ঞানটো থাকিব লাগিব নহ'লে মানে এই ক্ষেত্ৰত কি হ'ব অলপ প্ৰব্লেমে মানে দেখা দিব পাৰে আৰু তো ইয়াতে কি দিছে 5,66,007 তো এতিয়া আমি 5 লাখটো আগতে কি কৰিম লিখি ল'ম একক দশক শতক হাজাৰ অযুত লাখ হৈ গ'ল 5 লাখ তাৰপিছতে আছিলে কিমান 66,000 এতিয়া 66টো লিখিব লাগিব 66,000টো এতিয়া আমি লিখি ল'ব লাগিব